হেল্ল' এভৰিৱান সকলোবোৰ ভালে আছেনে আৰু ভাবিলোঁ আপোনালোকৰ ওচৰলৈ নেক্সট এটি ভিডিঅ' আগবঢ়াওঁ আৰু বহুত দিন ধৰি এনেকৈ আমি ধুনীয়াকৈ অৰুণাচলৰ এটা ট্ৰিপলৈ গৈছিলোঁ আৰু ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়োৱা নাছিলোঁ যদি ভাবিলোঁ আকৌ ভিডিঅ'টো আগবঢ়াওঁ আৰু আমি আছিলোঁ চাংগি ভেলীত ধুনীয়াকৈ চাহ একাপ খাই মেলি আমি সেইদিনাখন ওলাই গ'লোঁ ধিৰাঙলৈ বুলি আৰু ধিৰাঙৰ ইমান ধুনীয়া বুদ্ধিষ্ট টেম্পুলখিনি আছিলে তাতে এই বুদ্ধিষ্ট টেম্পুলটো সঁচাকৈ বহুত চাবলগীয়া আৰু ইমান বেছি ভাল লাগিলে নহয় গৈ পেলাই তাৰে পৰিৱেশটো সঁচাই একদম মনত বহুত ধুনীয়া ভক্তিভাৱ আহি যায় আৰু তাতে বুদ্ধিষ্ট টেম্পুলখিনি সঁচাকৈ চাবলগীয়াই হয় আৰু তাৰ পৰা আমি ওলাই গ'লোঁ একদম চেলা পাছলৈ বুলি বৰফ চাবলৈ আৰু এনেকৈ ৰাস্তাত আমি অকণমান সময় ৰখি পেলাই আকৌ অকণমান গ'লোঁ আমি চেলা পাছলৈ বুলি আৰু চেলা পাছলৈ গৈ পেলাই দেখিছেনে এয়া বৰফ একদম মনটোৱে ভাল লাগি গ'ল পাহাৰৰ জেগা বুলি ক'লে সঁচাই কোনে কোনে ভাল পায় বাৰু পাহাৰ জেগালৈ গৈ কওকচোন মই কিন্তু বহুত দিন ধৰি যোৱা নাছিলোঁ যদিও ফাৰ্ষ্ট টাইম গ'লোঁ আৰু সেইদিনাখন গৈ পেলাই ইমান বেছি ভাল লাগিলে বৰফখিনি দেখি পেলাই আপোনালোকে মোক দেখিয়ে গম পাইছে চাগে কিমান বেছি এনজয় কৰিলোঁ তাত গৈ আৰু লগৰবিলাকৰ লগত গৈ পেলাই আৰু কাজিনবিলাকৰ লগত গৈ সঁচাই বহুত বেছি মনটো ভাল লাগে আৰু এনেকৈ গোটেই বছৰটোৰ ভিতৰত এদিন হ'লেও ফুৰিবলৈ ক'ৰবাত ওলাই যাব লাগে মাইণ্ডটো ৰিলেক্স কৰিবলৈ আৰু তেনেকৈ ময়ো গ'লোঁ সঁচাই বহুত বেছি ভাল লাগিলে গৈ পেলাই আৰু তাৰ মাজতে ৰিলচটোতো থাকিবই ৰিলচ নহ'লে নহ'বই নহয় জানো ৰিলচ এনেকৈ বনাই মেলি এনেকৈ হাজবেণ্ডৰ লগতো ৰিলচ বনালোঁ আৰু তাৰ মাজতে চাব দে এটা ক্লিপ মই দেখুৱাওঁ ৰিলচ বনাওঁতে এনেকৈ মোৰ নিজৰ মাফলাখন উৰাই দিওঁতে তলত পৰিয়েই গ'ল নহয় আৰু তলৰ পৰা এনেকৈ আনিবলৈ তলতো এনেকৈ ধুনীয়া বৰফ একদম বহুত বেছি তাৰে মাজত মই ভাবিলোঁ এটা এনেকৈ বৰফত বহুতে বনাই এনেকৈ হাৰ্ট শ্বেপটো ভাবিলোঁ ইজি হয় কিন্তু মই ইমানেই জোৰত বনাইছোঁ কিন্তু নহয় লাষ্টত গৈ যেনে তেনে হ'লগৈ ইমান বেছি ঠাণ্ডা তাতে -2 আছিলে সেইদিনাখন আৰু তাৰ মাজতে আমি বহুত টাৱাং যাবলগীয়া আছিলে বুমলাও চাম বুলি ভাবিছিলোঁ কিন্তু বহুত বেছি বৰফ পৰাৰ কাৰণে ৰাস্তা ব্লক হোৱাৰ কথা হৈ গ'ল সেই গতিকে আমি আধা গৈ পেলাই এনেকৈ চেলা পাছৰ পৰা ৰিটাৰ্ণ হ'ব লগা হ'ল তথাপিও মই তাৰ মাজতে ৰাস্তাবোৰ আপোনালোকৰ ওচৰলৈ দেখাবলৈ চেষ্টা কৰিলোঁ ইমান ধুনীয়া পৰিৱেশ কোনোবা যদি যোৱাও নাই আপোনালোকে তালৈ এবাৰ যাব পাৰিব নিজৰ একদম মাইণ্ডটো ৰিলেক্স কৰিবৰ কাৰণে বৰফ চাই বহুত বেছি ভাল লাগিলে আৰু তাৰে ভিতৰত চবতকৈ বেছি ভাল লগা মুহূৰ্তটো হৈছে এনেকৈ ৰখি স্ন' পোৱা নাছিলোঁ আমি তাৰ মাজত পাই গ'লোঁ অকণমান আপোনালোকে ভিডিঅ' ক্লিপটোত গম পাইছে চাগে স্ন' পৰা কিন্তু বহুত বেছি পৰিছে বৰফ চাবলৈ গ'লোঁ আৰু আশাটো পূৰণ হ'ল বৰফ চোৱা আৰু এনেকৈ তাৰপিছতে সন্ধিয়া সময় ৰিটাৰ্ণ হৈ আহিলোঁ দেখিছে কুঁৱলী বহুত বেছি পৰিছিলে তাৰ মাজতে আমি ৰখিলোঁ এনেকৈ আকৌ বমডিলাত বহুত ধুনীয়াকৈ ম'ম' খালোঁ আৰু টাৱাং বমডিলা এইটো ছাইডৰ ম'ম'টো খাবলগীয়া সঁচাকৈ আৰু বহুত ভাল লাগিলে আৰু তাৰে এনেকৈ চৌকাটো মই দেখাবলৈ ট্ৰাই কৰিলোঁ আপোনালোকক বহুত বেছি ধুনীয়াকৈ ছিষ্টেমেটিকলি বনায় আৰু আমি খালোঁহি ভাত এসাঁজ খালোঁ আমি ভালুকপুঙত বুলি আৰু ভালুকপুঙৰ পৰা চিধাই ঘৰ আহি গ'লোঁ আৰু বহুত বেছিকৈ এনজয় কৰিলোঁ আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম এতিয়ালৈ আহিছোঁ বাই বাই